খুইদেউ অ' খুইদেউ খুইদেউ মালতী দেখোন এই ৰাতিপুৱাই কিয় আহিলি? কথা এটা আছিল। কি কথা আছে ক? এই ৰাতিপুৱাই আমাৰ ছ'চাইটি বোলে ভাংব, কেতিয়া ভাংব? ছ'চাইটিত পইচা থলি বুলিয়ে লাগে নে? এই দেশৰ সমস্যাটো দেখা নাই? যেতিয়া লকডাউন খুলিব তেতিয়া ছ'চাইটি কাম কৰিম, এতিয়া নকৰোঁ। আহ যদি আহ ভিতৰলৈ, নাহ যদি যা। চাহ একাপ খাই লওঁ। কি লাগিছে? লকডাউন আকৌ আহিছে। এই ফোনডালৰ পৰা শান্তি নোহোৱা হ'ল আৰু দেই। আৰু কি আছে ক? মই এতিয়া ক'ব নোৱাৰিম ৰ, মই বাইদেউ সুধিব লাগিব, সুধিহে ক'ব পাৰিম কথাটো। মই অকলে ক'ব নোৱাৰোঁতো। তেতিয়া অকণমান পিছত কৰিম দে, থ। এই সোপা পৰা উপায় নাই দেই। ক কি হ'ল? আমাৰ সঞ্চয় কেতিয়া ভাঙব বাইদেউ? যেতিয়া লকডাউন খুলিব তেতিয়াহে ছ'চাইটি কাম। মোৰ কাম আছে দে, এতিয়া থ। কি কথা আছে ক? আমাৰ বোলে সঞ্চয় ভাঙিব, কেতিয়া ভাঙিব? এতিয়া থলো দে। তহঁতক কিমান ক'ব লাগে অ'? বাৰে বাৰে ক'ম নেকি এটা কথা? তহঁতে অকণমান ধৈৰ্য ধৰচোন। ভাত হ'ল আহক, ভাত খাই উঠি। উঠ, আস্তে কৰি উঠিব। সেইডাল লাখুটিডাল লওক। ফোনটো বাহিৰে তহঁতৰ পৃথিৱীত বেলেগ কাম নাই নেকি আৰু? কৃষ্ণয়ে কলেব দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি। কৃষ্ণ কৃষ্ণ। বাইদেউ ভালনে? অঁ ভালেই। তোমাৰ ভালনে বাৰু? ফোনটো কৰি আপোনাক কিবা দিগদাৰ দিলোঁ নেকি? নাই নাই, একো দিগদাৰ দিয়া নাই। কিবা ক'বলগীয়া আছিলে নেকি বাৰু? আমাৰ এই ছ'চাইটিখনৰ কথা। অঁ মোকতো দুই একে ফোন কৰিছে। পিছে এতিয়া কি কৰিম বুলি ভাবিছা? দেশৰ এই সমস্যাত এইবোৰ কাম কেনেকৈ কৰে বাৰু? এই কেইদিনমান হৈছে ফোনটোৱে বৰ দিগদাৰ দিয়ে। খালি ছ'চাইটিখন ভাঙিব লাগে, পইচা ভগাব লাগে, এই কথা। আপোনাক কথাষাৰ জনালোঁ, আপুনি কি কয় বাৰু? চা নয়মাই, পৃথিৱীত এতিয়া হাহাকাৰ অৱস্থা। জীয়াই থাকিবলৈ মানুহে কিমান কষ্ট কৰিছে। গতিকে এই সময়ত যদি টকা পইচা ভঙা পতা মেল মাৰি ফুৰোঁ, তেনেহ'লে মানুহে বাৰু আমাক কি বুলিব? মানুহৰ কথা বাদেই দিলোঁ বাৰু, নিজৰ বিবেক আৰু আত্মাই ক'বনে এই ধৰণৰ কাম কৰিবলৈ? বাৰু হ'ব বাইদেউ, এইখিনিকে মই ভালকৈ মানুহখিনিক বুজাই দিব লাগিব। তেনেহ'লে মই ৰাখিছোঁ দিয়া হা। কৃষ্ণ কৃষ্ণ।